বন্ধুসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এইটো ভিডিঅ'ত। বন্ধুসকল আজিৰ ভিডিঅ'টোত বিশেষকৈ যিসকলে নতুনকৈ PM কিষাণ সন্মান নিধি আঁচনিত আবেদন কৰিছিল আৰু তেওঁলোকৰ নাম PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই তেওঁলোকে ক'ত কেনেকৈ চেক কৰিব, আৰু যিসকলে নেকি অলৰেডি PM কিষাণৰ পৰা টকা পাই আছে সেইসকলে 17 নম্বৰ কিস্তিৰ টকা পাবনে নাই, আপোনালোকৰ নামটো যদি এইটো লিষ্টত থাকে তেনেহ'লে আপুনি 17 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। তো আপোনালোকে ক'ত কেনেকৈ চেক কৰিব, বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ইয়াৰ বাবে আপুনি প্ৰথমতে PM কিষাণৰ যিটো অফিচিয়েল ৱেবছাইট ইয়াত আহিব লাগিব। অহাৰ পিছত আপোনালোকে অলপ তলফালে স্ক্ৰল কৰিলে দেখিবলৈ পাব ফাৰ্মাৰ কৰ্ণাৰত ইয়াত কেইটামান অপশ্যন পাব। ইয়াত আপোনালোকে দেখিবলৈ পাব বেনিফিচিয়াৰী লিষ্ট, ইয়াত আপোনালোকে টাচ কৰি দিব। টাচ কৰাৰ পিছত আপোনালোকে এনেকুৱা পেজত আহি যাব। ইয়াত আপোনালোকে দেখিবলৈ পাব বেনিফিচিয়াৰী লিষ্ট। প্ৰথমতে আপুনি ষ্টেটটো চিলেক্ট কৰিব লাগিব, আপোনাৰ যিটো ষ্টেট হয় এইটো চিলেক্ট কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পাছত আপুনি আপোনাৰ সাব ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি ইয়াত আপোনাৰ ব্লক নেমটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি আপোনাৰ ভিলেজ নেমটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপুনি গেট ডাটাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা পেজত আহি যাব। ইয়াত প্ৰথমতে আপোনালোকে 50টা নাম দেখিবলৈ পাব। ইয়াৰ ভিতৰত আপোনাৰ নামটো নাথাকিলে আপুনি তলফালে দেখিবলৈ পাব 1ৰ পৰা 10 লৈকে নাম্বাৰ থাকিব বা কম বেছিও থাকিব পাৰে। এইটো আপোনাৰ ধৰক আপোনাৰ ভিলেজত কিমান মানুহে PM কিষাণত এপ্লাই কৰিছে সেই সংখ্যা অনুসৰি ইয়াত নাম্বাৰটো আছে। আপোনাৰ নামটো ধৰক M আখৰেৰে হৈছে, আপুনি জাষ্ট 6 টিপি দিয়ক। ইয়াত আপোনালোকে দেখিবলৈ পাইছে M আখৰেৰে আহি গৈছে। আৰু ধৰক একেবাৰে লাষ্টৰ ফালে আছে Z বা Y বা W আখৰেৰে আছে, তেনেহ'লে 8 বা 9 টিপি দিয়ক বা 10 টিপি দিয়ক। এতিয়া কথাটো হ'ল যে যিসকল হিতাধিকাৰীয়ে নতুনকৈ এপ্লাই কৰিছিল তেওঁলোকৰ নামটো যদি ইয়াত আহিছে তেনেহ'লে ভাল কথা, তেওঁলোকে এক্টিভ হৈ গৈছে, তেওঁলোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ নতুনকৈ এপ্লাই কৰিছে এতিয়ালৈকে নামটো অহা নাই তেতিয়া আপোনালোকে আৰু ৱেইট কৰিব লাগিব। আৰু যিসকলে নেকি অলৰেডি টকা পাই আছে তেওঁলোকৰ নামটোতো ইয়াত অলৰেডি থাকিবই, আৰু যদি নাথাকে তেনেহ'লে তেওঁলোকে টকা নাপাব। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি লগতে ভিডিঅ'টো এটা লাইক কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। বাই বাই।